এয়া মই মাংস লৈছোঁ দৈ চিকেন বনাম আজি আচলতে দৈ দি পেলাই এয়া ডাঙৰ চামুচেৰে মই ইয়াতে 3 চামুচতকৈ অকণমান বেছি দৈ দিছোঁ আৰু ইয়াতে মই কাটি লোৱা পিঁয়াজ এটা ব্যৱহাৰ কৰিম আচলতে আকৌতো মই তেলতো ব্যৱহাৰ কৰিম পিছত এটা পিঁয়াজ মই কাটি ল'লোঁ বেছি সৰু সৰু কৰা নাই মিহি মিহিও কৰা নাই একেবাৰে ডাঙৰো কৰা নাই মিডিয়াম চাইজত কাটি দিছোঁ পিঁয়াজখিনি আৰু এয়া এফালে মই আদা নহৰু 1.5 চামুচমান ব্যৱহাৰ কৰিছোঁ আৰু আদা নহৰু মই সম্পূৰ্ণ পিচি নাইলে থেতেলিয়াই লৈছোঁ এইফালে হালধি দিলোঁ জিৰা গুড়ি দিলোঁ আৰু ধনিয়া গুড়ি অকণমান দিলোঁ আৰু লগতে ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম চিলি ফ্লেক্সটো আচলতে কি মই দোকানৰ পৰা তেনেকৈ কিনি নানো শুকান জলকীয়া গোটা কিনি আনো যিটো আমি তেলত ফুৰণ দিওঁ সেইটো জলকীয়া আনি ঘৰত মই মিক্সিত পিচি পেলাই সেইভাগে গুড়ি কৰি থৈ দিওঁ আৰু 2 চামুচমানৰ জোখৰ ইয়াতে মই মিঠাতেল ব্যৱহাৰ কৰিলোঁ এইখিনি এতিয়া মই ভালকৈ সানি পেলাই আধা ঘণ্টা 1 ঘণ্টা 15 মিনিট আপোনালোকে যিমান সময় থ'ব বিচাৰে সিমান সময় মেৰিনেট কৰি থ'ব পাৰে মই প্ৰায় 1 ঘণ্টামানেই থৈছিলোঁ তাৰপিছত এতিয়া আহোঁ এয়া এইফালে কেৰাহী পাতি ল'লোঁ কেৰাহীত মই প্ৰথমতে কেইটামান জিৰা দিলোঁ তাৰপিছতে কেইটামান গোটা চফ দিলোঁ এইখিনি চাওকচোন মাংসখিনি ইমান ধুনীয়া হৈছে কালাৰটো চাওকচোন ইমান ধুনীয়া আহিছে দেখিবলৈ ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক আৰু তাৰপিছতে মই সেই কাটি থৈ দিয়া পিঁয়াজ এটা আকৌ ইয়াত তেলত দি দিলোঁ এতিয়া এই পিঁয়াজটো অকণমান ভাজিম একেবাৰে ৰঙচুৱা কৰি পেলাই নাভাজোঁ এয়া আমাৰ ইতিমধ্যে পিঁয়াজ ভাজি হৈ গৈছে ইয়াত এতিয়া মই বেলেগ একো ব্যৱহাৰ কৰা নাই কাৰণ মাংসখিনিত সকলোবিলাক মই ব্যৱহাৰ কৰিয়েই থৈছোঁ আৰু কি ব্যৱহাৰ কৰোঁ পিছত আপোনালোকক জনাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব লগতে আপোনালোক সকলোকে মই স্বপ্না বৰদলৈ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে সুস্থ হৈ আছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা আপোনালোক সদায় দীৰ্ঘায়ু হৈ থাকক মনৰ আশাবিলাক অতি সোনকালে পূৰণ হওক আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আমিও যেন সদায় ভালে কুশলে থাকিব পাৰোঁ আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব লগতে আপোনালোকে মোৰ পৰা আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে জনাবচোন তেতিয়াহে জানিম আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে নহয় জানো আৰু আপোনালোকৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট বক্সতো আপোনালোকে সুধিব পাৰে নিশ্চয় মই সেইখিনি আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব কেনেকুৱা পায় এতিয়া দেখিছে মাংসখিনিত মই পানী দিয়া নাছিলোঁ কিন্তু দৈ যে দিছিলোঁ সেই দৈৰ পৰা কিমান পানী ওলাই আহিছে চাওকচোন মই ইয়াতে আলু দি দিলোঁ এইখিনি চাওকচোন খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে আপোনালোকক এয়া মানে কি বুলি ক'ম এতিয়া বনাই খাই চালে গম পাব এইখিনি জালুককেইটা মই খুন্দি লৈছোঁ আৰু ইয়াতে মই যিহেতু মোৰ দৈটো অকণমান টেঙা আছিলে আৰু ইয়াতে মই আধা চামুচমান চেনি ব্যৱহাৰ কৰিছোঁ হাতে মই দি দিছোঁ দি মোৰ অভ্যাস হ'ল আচলতে কাৰণ মোৰ প্ৰত্যেকটো বস্তুতে মই চেনি ব্যৱহাৰ কৰোঁৱেই অকণমান হ'লেও মানে যি তৰকাৰীয়ে নবনাওঁ লাগিলে মই চেনি ব্যৱহাৰ কৰোঁ আৰু ইয়াতে মই জালুকৰ গুড়িখিনি দি দিলোঁ জালুকৰ গুড়িখিনি দি দিয়াৰ পিছত হেতাৰে এতিয়া ভালকৈ লৰাই ল'ম আৰু ইয়াতে মই আচলতে পানী কিন্তু একেবাৰে ব্যৱহাৰ কৰা নাই দেই মই সেইটো কওঁ আপোনালোকক যিখিনি দৈ ব্যৱহাৰ কৰিছিলোঁ দৈৰ পৰাই পানী ওলালে মাংসৰ পৰাতো পানী ওলালে সেইখিনিৰ পৰাই মাংসখিনি সিজিলে এয়া চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু এয়া দেখিছে মই আচলতে মছলা কিছুমান গৰম মছলা পিচি পেলাই থওঁ সেইখিনি দিলোঁ আৰু এইখিনি অকল মই ডালচেনি গুড়ি দিছোঁ যিটো মই ঘৰতে পিচি পেলাই থৈ দিওঁ কেতিয়াবা এনেকৈ মই অকণমান ডালচেনি গুড়ি ইয়াত দি দিওঁ এনেকৈ খাবলৈ বহুত সোৱাদ হয় অকল ডালচেনি গুড়ি আপোনালোকে শেষত অকণমান দি খাই চাবচোন
বহুত টেষ্টি হয়, ভাবিব নোৱাৰা টেষ্টি হয়। ইয়াত কিন্তু যেতিয়া মই দালচেনি দিওঁ তেতিয়া মই কোনো ধৰণৰ কেঁচা ধনিয়া মই ব্যৱহাৰ নকৰোঁ, কাৰণ কেঁচা ধনিয়া দি দিয়াৰ লগে লগে দালচেনিৰ গোন্ধটো নাইকিয়া হৈ যায়। আৰু ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে, আৰু চাব বুলি আশা ৰাখিলোঁ। আৰু চেনেলটো অতি সোনকালে মোৰ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আপোনালোকক মোৰ আন এটা